স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেদি প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। অসম ৰাজপত্ৰৰ নৱম অংশত প্ৰকাশিত ষ্টেণ্ডাৰ্ড প্ৰপত্ৰযোগে নিম্ন উল্লিখিত তৃতীয় শ্ৰেণীৰ পদসমূহত ESI আঁচনিৰ অধীনত পোনপটীয়া মোকৰলৰ বাবে অৰ্হতাসম্পন্ন ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। মুঠ পদৰ সংখ্যা 21টা। তলত পদ, দৰমহা, পদৰ সংখ্যা আৰু পদৰ সংৰক্ষণ আদি দিয়া হ'ল। জুনিয়ৰ এছিষ্টেণ্টৰ পদ 2টা, পদ 2টা অসংৰক্ষিত। দৰমহা 14,000 টকাৰ পৰা 49,000 টকালৈ, গ্ৰেড পে 6,200 টকা। ফাৰ্মাচিষ্টৰ পদ 4টা, অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 3টা পদ, ভৈয়াম জনজাতি প্ৰাৰ্থীৰ বাবে 1টা পদ সংৰক্ষিত। দৰমহা 14,000 টকাৰ পৰা 49,000 টকালৈ, গ্ৰেড পে 7,600 টকা। ষ্টাফ নাৰ্ছৰ পদ 6টা, ইয়াৰে 5টা পদ অসংৰক্ষিত আৰু পাহাৰুৱা জনজাতিৰ বাবে 1টা পদ সংৰক্ষিত। দৰমহা 14,000ৰ পৰা 49,000 টকালৈ, গ্ৰেড পে 6,800 টকা। ANMৰ পদ 5টা, ইয়াৰে 2টা পদ অসংৰক্ষিত। ভৈয়াম জনজাতি প্ৰাৰ্থীৰ বাবে 2টা পদ আৰু পাহাৰীয়া জনজাতিৰ বাবে 1টা পদ সংৰক্ষিত। দৰমহা 14,000 টকাৰ পৰা 49,000 টকালৈ, গ্ৰেড পে 6,200 টকা। লেবৰেটৰী টেকনিচিয়ানৰ পদ 2টা, অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 1টা পদ আৰু পাহাৰুৱা জনজাতিৰ বাবে 1টা পদ সংৰক্ষিত। দৰমহা 14,000 টকাৰ পৰা 49,000 টকালৈ, গ্ৰেড পে 5,600 টকা। ড্ৰেচাৰৰ পদ 2টা, অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 1টা পদ আৰু ভৈয়াম জনজাতি প্ৰাৰ্থীৰ বাবে 1টা পদ সংৰক্ষিত। দৰমহা 14,000 টকাৰ পৰা 49,000 টকালৈ, গ্ৰেড পে 5,000 টকা। পদসমূহৰ 30% মহিলাৰ বাবে সংৰক্ষিত। শাৰীৰিকভাৱে বাধাগ্ৰস্তসকলৰ বাবে চৰকাৰী নিয়ম অনুযায়ী আসন সংৰক্ষণৰ ব্যৱস্থা থাকিব। বয়স 1/1/2018 ইংৰাজী তাৰিখত 18ৰ পৰা 46 বছৰৰ ভিতৰত হ'ব লাগিব। অনুসূচিত জাতি জনজাতিৰ প্ৰাৰ্থীসকলে 5 বছৰ আৰু অন্যান্য আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীসকলে 3 বছৰ ঊৰ্ধ্বতম বয়স ৰেহাই পাব। শিক্ষাগত অৰ্হতা: জুনিয়ৰ এছিষ্টেণ্ট পদৰ বাবে যিকোনো শাখাতে স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। কম্পিউটাৰৰ MS অফিচ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট আদিৰ ওপৰত ব্যৱহাৰিক জ্ঞান থাকিব লাগিব। অসমীয়াত লিখিব আৰু কম্পিউটাৰত টাইপিং কৰিব পৰা দক্ষতা থাকিব লাগিব। ফাৰ্মাচিষ্টৰ পদৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ লগতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ফাৰ্মাচী ডিপ্ল'মাধাৰী হোৱাৰ লগতে অসম ফাৰ্মাচী কাউন্সিলৰ দ্বাৰা পঞ্জীকৃত হ'ব লাগিব। ষ্টাফ নাৰ্ছৰ পদৰ বাবে চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা GNM পাঠ্যক্ৰমৰ 3.5 বছৰীয়া ডিপ্ল'মাধাৰী হোৱাৰ লগতে অসম নাৰ্ছিং কাউন্সিলৰ দ্বাৰা পঞ্জীকৃত হ'ব লাগিব। ANM পদৰ বাবে চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ANM পাঠ্যক্ৰমৰ 1.5 বছৰীয়া ডিপ্ল'মাধাৰী হোৱাৰ লগতে অসম নাৰ্ছিং কাউন্সিলৰ দ্বাৰা পঞ্জীকৃত হ'ব লাগিব। লেবৰেটৰী টেকনিচিয়ান পদৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা পেথলজিকেল লেবৰেটৰী টেকনিচিয়ানৰ ডিপ্ল'মাধাৰী হ'ব লাগিব। ড্ৰেচাৰ পদৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে হস্পিটেলত ড্ৰেচাৰ হিচাপে কাম কৰা নিম্নতম 5 বছৰীয়া অভিজ্ঞতা থাকিব লাগিব। আবেদন পত্ৰৰ লগত সংশ্লিষ্ট বিষয়ক সকলো প্ৰমাণপত্ৰৰ স্বপ্ৰত্যায়িত প্ৰতিলিপি, বৈধ নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন পত্ৰ, অলপতে গ্ৰহণ কৰা 2 কপি, পাৰপত্ৰ আকাৰৰ ফটো, নিজৰ ঠিকনা লিখা 5 টকাৰ ডাক টিকট লগোৱা এটা খাম, ৰাজপত্ৰিত বিষয়ৰ পৰা লোৱা অথবা শিক্ষা সমাপ্ত কৰা শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা লোৱা চৰিত্ৰৰ প্ৰমাণপত্ৰ আদি এটা বন্ধ খামত পঠাব লাগিব। খামটোৰ ওপৰত পোষ্ট এপ্লাইড ফৰ ... বুলি মতা আখৰেৰে লিখিব লাগিব। ডটৰ স্থানত যি পদৰ বাবে আবেদন কৰা হয় সেই পদৰ নাম উল্লেখ কৰিব লাগিব।
প্ৰাৰ্থী বাছনিৰ বাবে লিখিত পৰীক্ষা, সাক্ষাৎকাৰ, টাইপিং আদি অনুষ্ঠিত হ'ব। অনুষ্ঠিত হোৱা তাৰিখ সম্পৰ্কে আবেদনকাৰীসকলক পিছত জনাব। ইয়াত উপস্থিত থকাৰ ক্ষেত্ৰত কোনো বনাচাৰী নিদিয়ে। তলৰ ঠিকনাত আবেদন জমা দিয়াৰ শেষ তাৰিখ অহা 18/1/2019 ইংৰাজী। উক্ত তাৰিখৰ পিছত কোনো আবেদন গ্ৰহণ নকৰে। তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থকা লিংকৰ পৰা অফিচিয়েল নটিফিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব। আবেদন জমা দিয়া ঠিকনা অফিচ অৱ দ্য এডমিনিষ্ট্ৰেটিভ মেডিকেল অফিচাৰ ESI স্কিম আছাম সুৰজপুৰ হাউচ নম্বৰ 19 বাইলেন নম্বৰ 2 জহাৰনগৰ গুৱাহাটী 22। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।